পৰ্বতঝুৰত পুনৰ মহিলা নিৰুদ্দেশৰ ঘটনা। এবাৰ দুটি সন্তানক এৰি পলাল বড়ো সম্প্ৰদায়ৰ এগৰাকী মহিলা। মাতৃৰ কৰ্মকাণ্ডত হতভাগ পুত্ৰ কন্যা। কাজিকা আৰক্ষী থানাৰ অন্তৰ্গত গম্ভীৰাখাটা গাঁৱত সংঘটিত হৈছে এই ঘটনা। সৰ্বশ্ৰান্ত হোৱাৰ পথত এটা পৰিয়াল। এই গাঁওখনৰ বাসিন্দা দিনেশ ব্ৰহ্মৰ পত্নী হৈছে ৰিংখাং ব্ৰহ্ম। ৩৫ বছৰীয়া মহিলাগৰাকীৰ যোৱা ১৭ নৱেম্বৰ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। অভিযোগ অনুসৰি যোৱা ১৭ নৱেম্বৰ তাৰিখৰ গভীৰ নিশা স্বামী দিনেশ ব্ৰহ্ম টোপনিত লালকাল দি থকা অৱস্থাত ঘৰৰ পৰা পলায়ন কৰে মহিলাগৰাকী। তাৰ পিছৰ পৰাই ৰিংখাং ব্ৰহ্ম নামৰ মহিলাগৰাকীৰ মোবাইল ফোন ছুইচ অফ হৈ পৰে। উপায়ন্তৰ হৈ ১৯ নৱেম্বৰ তাৰিখত স্বামী দিনেশ ব্ৰহ্মই কাজিকা আৰক্ষী থানাত পত্নী নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে। যদিও আৰক্ষীয়ে আজিৰ দিনলৈকে মহিলাগৰাকীৰ কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে ৰিংখাং ব্ৰহ্মৰ আছে এটি পুত্ৰ আৰু এগৰাকী কন্যা। উচ্চতৰ মাধ্যমিকত পঢ়ি থকা পুত্ৰ ১০ম শ্ৰেণীত পঢ়ি থকা কন্যাই মাতৃৰ এনে নিকৃষ্ট কৰ্মকাণ্ডত হতভম্ব হোৱাৰ লগতে খোৱা লোৱা এৰিছে। আনহাতে স্বামী দিনেশ ব্ৰহ্মই কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত পত্নীক উদ্ধাৰ কৰাৰ বাবে অনুৰোধ জনাইছে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। মোৰ গাঁৱৰ নাম হয় গম্ভীৰাখাটা ফাৰৱান। মোৰতো কিবা হৈছে যে ৰাতি মানে দুজনে ঘুমাই আছিলোঁ। ঘুমাই তাৰপৰা ৰাতিতে কোন সময় ওলাই গৈছে মই মানে ফাটাই পাই নাই। ১৭ তাৰিখ ৰাতিত তাৰপিছত মইতো ফাটা পাই নাই। তাৰপিছত মই ১৯ তাৰিখত মানে থানাত কিবা এফআইআৰ দিছে এটাই আর কি। তাৰপিছত থানাটো আজি পৰ্যন্ত ওলাইব পাই নাই। মইতো কৈছিলোঁ ওলাই দিম ফটাফট, দেখোন কৈছিলোঁ। বৰ্তমান বিয়া আছে, একদম খাৰাপ আছে বৰ্তমান, মানে খাওয়া টাওয়া কিবা কাজিয়া ঠাজিয়া ফেচাল ঠেচাল নাই, একদম নাই, শান্তিতে আছিল। তাৰপিছত এতিয়া হৈছে কি যে চাৱাবিলাক মানে খান্দা খান্দি এটা হৈছে। তাৰপিছত মই এই যে কোকৰাঝাৰ SP কয় আর কি অনুৰোধ জনাই মোৰ মানে ওয়াইফটো ফটাফট উলিয়াই দিব লাগে, এইটো মই কয়। তারপরে আসাম সরকার, আমার BTC সরকার, এটাও মই অনুরোধ করে মোর ওয়াইফটো ইমার্জেন্সি মানে উলিয়াই দিব লাগে, এটা মোর লাগে আর কি। এটা মোর ওয়াইফটো। নমস্কাৰ, আপুনি যেতিয়া এইখন গাঁৱৰে এজন মই এইখন গাঁৱৰে এজন মানে লোকেল ব্যক্তি, কিন্তু দুৰ্ভাগ্য বিৰাট সমস্যা। আমি ৰাইজৰ ফালৰ পৰা আমি বহুত মানে চিন্তা কৰি মানে আলোচনা কৰি বহুতো মানে এইখন ঘৰত যে ৰিংখাং ব্ৰহ্মই যোৱা ১৭ তাৰিখত নিৰুদ্দেশ আছিল, মানে ক'ত মানে গৈছে, এইটোৰ কাৰণে আমি নানা ধৰণৰ মানে চিন্তা কৰি একেদৰে হাজবেণ্ড দিনেশ ব্ৰহ্মই যে খুৰা এইখনলৈ আমি বিশেষ এটা ব্যৱস্থা কৰিব লাগিব। সেই ফালৰ পৰা যোৱা দিনেশ ব্ৰহ্মৰ ঘৰৰ পৰিৱেশটো বৰ সমস্যা, মানে